Hello guys, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি আমাৰ গাঁৱত অলপ দিন আগতে উদযাপন কৰি যোৱা আঞ্চলিক ৰাসৰ সমূহ সমিতি তথা নাট্যকৰ্মী যিসকল আছিল আৰু গোটেই সকলে মিলি ইয়াতে পিটি ভোজৰ আয়োজন কৰিছিলে। আমি সকলোৱে তাত অলপ চলপ লাগি ভাগি দিছিলোঁ, সো আমাকো নিমন্ত্ৰণ জনাইছে। আজি খানা খাব গৈ আছোঁ একচুৱেলি। তো আজি আপোনালোকক দেখুৱাম ধুনীয়া সেউজীয়া ধাননি পথাৰৰ মাজৰ ঘাঁহনি, লগতে সৰিয়হৰ ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, লগতে আমাৰ মৰিগাঁও জিলা প্ৰখ্যাত উদুৰি বিলৰ দাঁতিকাষৰীয়া সকলো ঠাইৰ লগতে আমাৰ লগ বন্ধু সকলোকে দেখুৱাম। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে যিসকলে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আমি এতিয়া খানাস্থলীলৈ যাব ওলাই আছোঁ। বলক আপোনালোকৰ লগতে গৈ থাকক আমাৰ খাৱা খানাস্থলীলৈ। सुतिया बातेरे खुकुलाए जाकदार नामे মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকু তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকু তোমাক আকো তুমি দিলা 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 ঠিকনা জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়াখনা উকাৰতিতে ফুলে কেতেকী মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা
খানাস্থলী উপস্থিত হ'লোঁ। বৰ্তমান আমাৰ ডাঙৰ বয়োজ্যেষ্ঠ মানুহখিনি অলৰেডি বহিছে ভাত খাবৰ কাৰণে। মই আপোনালোকক দেখাই দিছোঁ, চাওক। হয়, এয়া চাওক, আমাৰ খানাস্থলীৰ নিচেই ওচৰতে থকা সৰিয়হতলী কিছুমান ধুনীয়া মনোমোহা প্ৰাকৃতিক দৃশ্য। এয়া চাওক, মই বৰ্তমান সৰিয়হতলীৰ মাজে মাজে ঘূৰি আছোঁ। হয়, এয়া চাওক, একে দূৰ দূৰণিলৈকে আপুনি দেখা পাইছে নিশ্চয়। গোটেই সৰিয়হৰ হালধীয়া ধুনীয়া পৰিৱেশ চাওক। মই অলপ জুম কৰি দিছোঁ, চাওক। এয়া চাওক, মোৰ চাৰিওপিনে আছে সৰিয়হ। এয়া চাওক, সৰিয়হ কি ধুনীয়া হালধীয়া ফুলৰ মাজত মই সোমাই আছোঁ, চাওক। হয়, আমাৰ ফাইনেলি ভাত পানী খোৱা হৈ গ'ল। এতিয়া ঘৰলৈ যাব ওলাইছোঁ।